গাইজ কি সুন্দৰ বতাহ এইবোৰৰ এইখিনি এখন দলং আহি ये भगवान का मूर्ति है क्या क्या है बोले पाबगे অৰুণাচলৰ ৰাস্তাবিলাক মেঘালয়লৈকে অকণমান খতৰা হয় সেইটো আৰু পেকেট মেগি দাম 50 নহয় আৰু অলৰাইট গাইজ এতিয়া আমি এটা ভিউ পইণ্টত ৰখিছোঁ ভিউ পইণ্ট নহয় একচুৱেলি নামটো লিখা নাই আৰু এয়া চব বেয়া দিছে অ' ভাই আল্টিমেট দি আহিছে আৰু গোটেইকেইটা এয়া ৰখি আছোঁ বৰষুণ ফিল পিছফালে দেখিছে পূৰা মেঘ ডাৱৰীয়া কৰি আহিছে আৰু অলপ বেমাৰো হৈ আছে মাতটোৰ পৰা গম পাইছে চাগে আপোনালোকে তো জেগাখিনি অলপ বহল পাই ৰখি দিলোঁ বৰষুণ আহিছে কি হয় পূৰা একা বেকা ৰাস্তা দি আহি আছোঁ আমি এতিয়া পূৰা বৰষুণো আহিছে কুঁৱলীও পৰিছে একো ধৰিব পৰা নাই তেনেকেই গৈ আছোঁ আৰু লাহে দিয়ে বাকী চাই থাকক এতিয়াও 80 কিলোমিটাৰমান আছে আপোনালোকে চাওক কুঁৱলীৰ পৰা একো দেখাই নাপায় আৰু 80 কিলোমিটাৰমান এনেকৈ যাব লাগিব চাগে মেলি দেখা নাপালে কি হ'ব একোৱে কাম নকৰে মানে লাইট চাইট এইবিলাক একোৱে কাম নকৰে গৈ আছোঁ আৰু লাহে লাহে এইটো টাৰ্নেল হয় আৰু ইয়াত চাওক কুঁৱলীৰ পৰা একো দেখিয়ে নাপায় ভয়ংকৰ হৈ আছে মোবাইল নাপাতে এটা কথা আমি গম পাইছোঁ মানে কি গন্তব্য স্থানতকৈ যিটো আমাৰ যাত্ৰা তিতাকেহা অনুভূতি সেইটোহে মেইন চ' ইমান কুঁৱলী পাৰ কৰি এতিয়া আপোনালোকে দেখাই আছোঁ চাওক এতিয়া কি ধুনীয়া চাফা হৈ গ'ল 2 কিলোমিটাৰমান প্ৰায় পূৰা কুঁৱলী হৈ আছিলে আৰু সেইখিনি পাৰ কৰি যেনে তেনে আহি এতিয়া পূৰা ধুনীয়াকৈ গৈ আছোঁ আৰু কি হয় কি নহয় দেখা থাকিম খালি এটা কথা লক্ষ্য কৰিব গন্তব্য স্থানতকৈ যাত্ৰাটো মেইন হয় না ভাই একদম ৰাইট যাত্ৰাটো মেইন তিতাকেহা অনুভূতি চব তাতহে পাব লেটছ গো এতিয়া আমি কাপোৰ কিনিব সোমালোঁ এয়া मामा का दुकान है जो लोग यहाँ आएगा वहाँ से थोड़ा कुछ खरीद के जाओ असम में लेके जाओ आपका हाँ ये जगह का नाम क्या है ये है टेंगा वैली अरुणाचल प्रदेश टेंगा वैली आपका नाम बोलिए मेरा नाम है लोडी भिंजो आई एम टिबेटन बहुत महंगा ही कपड़ा है हम सब लोगों ने एक खरीद लिया है हाँ ये देखो एक टी शर्ट खरीद लिया और ये कपड़ा देखो थोड़ा पूरा स्टाइलिश का सामान है यहाँ एकदम वीडियो करना रहेगा ना हाँ हाँ पूरा स्टाइलिश वाला जूता है ये देखो बहुत सारा है आप लोग आइए फिर यहाँ से शॉपिंग कीजिए मामा से मिल लीजिए हाँ मेरे से मिलिए मैं सभी को नमस्कार और स्वागत करता हूँ यहाँ पे तो ठीक है बाय 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 আহি পালোঁ জেগাখিনি নামটো সুধি কিনে ক'ব লাগিব এতিয়ালৈ আমি চাহ অলপ খাই লওঁ বহুত দূৰে কোনো নোখোৱাকৈ আহি আছোঁ চ' চাহ পানী অলপ খাই লওঁ এয়া ভাই আমাৰ নতুন টি চাৰ্ট কিনিলে ইয়াত আহি টি চাৰ্ট কিনিলে দুটা কিনিছোঁ আমি দুটা কিনিলোঁ চ' তোক কিনি দিম না नेक्स्ट टाइम मामा ये जगह का नाम क्या है क्या दुर्गा मंदिर दुकुम्पानी दुर्गा मंदिर है हाँ दुकुम्पानी दुर्गा मंदिर में हम अभी चाय पीने वाला है यहाँ तो चाह अलग खाई लो তাৰপাছত দেখাই যাম আৰু এই গাড়ী চাড়ী পাৰ্কিং কৰিব জেগা নাই ইয়াতে ধুনীয়াকৈ ফুল চুল কৰিছে এইবিলাক শাক চব্জি কেঁচা শাক চব্জি আছে দোকান আৰু অ'কে ভাই চাংকি ভেলি পাবৰ কাৰণে আৰু 20 কিলোমিটাৰ আছে আৰু এইখিনি কি কয় আমি চিনি নাপাওঁ
বেয়া ঠাণ্ডা দিছে বে ৰণ ঠন কৰিছে এয়া বতাহ পুৰা মাৰি আছে আমাৰ ল'ৰাৰ পৰা একদম ফটো ভিডিঅ' কৰাত ব্যস্ত আৰু বাহন ইয়াতে আছে কি মজা ভিউ বে ভাই লোক ভিউ দেখ লো একবাৰ অ'কে অলৰাইট আমি হোমষ্টেত আহি গ'লোঁ এইটো আমি পূৰা এতিয়া শুই লৈছোঁ খোৱা বোৱা বস্তু আছে এতিয়া কিবা এটা খাব লাগে আৰু শুব লাগে নে কি কয় আৰু হোমষ্টেটো আমি 1800ত পাইছোঁ চ' তিনিজন থাকিম মানে এইটো দুজন আৰু মেট্ৰেছ আনি দিব বাকী এইফালে হোমষ্টেটো আৰু ইমান সাজ নহয় আৰু তিনিজন মানুহৰ কাৰণে এইয়া ভিউ পইণ্ট এটা আছে আৰু ইফালে এখন হোমষ্টে আছে আৰু তলত আমাৰ গাড়ী আছে ইয়াতে পাৰ্কিং হৈ আছে গাড়ী নাইট ভিউ এইটোৱে চাংগি ভেলী ৰাতি ভাত নাখাওঁ মানে আমি বাহিৰৰ জেগাত আহিলে মানে ভাত চাত খোৱা নহয় আৰু এইবিলাক ভাত খাব এলাহ লাগে এলাহ মানে কি যি টি বস্তু দি দিয়ে ন সেইটো কাৰণে মানে খাব মন নাযায় তো নুডলছ ল'লোঁ আৰু এইটো এয়া মই এতিয়া আমি নুডলছ খাম আৰু শুই থাকিম বাকী দাদাৰ আমি যিটো হোমষ্টেত আছোঁ দাদাৰ ছোৱালীৰ বাৰ্থডে আছে তাত আহিছোঁ মানে এতিয়া আমাক অকণমান মাতি দিলে ইয়াতে মাতি দিলে তো আহিলোঁ অকণমান মানে কৈ আছোঁ আৰু হোমষ্টে য'ত আছোঁ তাৰ এইটো কুকুৰ হয় দগেশ ভাই চাওক না সি একো নকৰে নোমবিলাক চাওক কি ধুনীয়া খালি গা পা ধোৱা নাই আৰু ন দগেশ অ'কে অলৰাইট গাইছ আমি এতিয়া ৰুমৰ পৰা ওলাই দিলোঁ আৰু এয়া পিছফালে দেখিছে ইয়াতে আমি আছিলোঁ RN হোমষ্টে তো তাৰ পৰা ভিউ পইণ্ট এটা আছিলে কি ধুনীয়া ভিউ পইণ্ট এটা আছিলে বাকী দেখুওৱা নহ'ল বাৰু ৰাতিপুৱা শুই উঠি কিনে চাই কেনে আহি গ'লোঁ এইখন হৈছে চাংকি ভেলীৰ চিপ ফাৰ্ম আৰু ইয়াতে আমি আহিলোঁ এইটো এটা মন্দিৰ আৰু ইয়াতে কি ধুনীয়াকৈ এইবোৰ সজাই থৈ দিছে আকৌ এইবিলাক কিবা ভগৱানৰ নামহে নে মানুহৰ নামহে কিবা এনেকৈ আছে আৰু উই গাইছ এইটো চাওক না ক'ত আছোঁ গাইছ এতিয়া আমি খাবলৈ সোমাইছোঁ ৰাতিপুৱাৰ পৰা একো এটা খোৱা নাই আমি ওলাই দিলোঁ বৰ্তমান পূৰা এতিয়া এয়া ৰাস্তা আৰু কিবা এটা ৱাটাৰফলৰ চাউণ্ড এটা শুনি আছোঁ অকণমান চাই আহোঁ কি দেখা পাওঁ নিজৰা এটা আছে অ'কে ভয়ংকৰ শব্দ কৰি আছে নিজৰাটো ভিউবিলাক কিন্তু আল্টিমেট দে ভাই কিয়া নাজাৰা হে ইয়াৰ এই কেমেৰাত আহিছেনে নাই নাজানো বাট তাতে গাড়ী চলি আছে এই ওপৰত এতিয়া গাড়ী চলি আছে তাত আমি কিবা এটা খাই লওঁ এতিয়া কিবা এটা খাই লওঁ ফুল চাপ ফুল কি ধুনীয়াকৈ সজাই থৈ দিছে এই ফুল লেটছ গো क्या ऑर्डर दिया है मैगी खाएगा मैगी अच्छा रहेगा হৈ গৈছে মেগী ল'লোঁ মেগী দিয়া ঢালি লৈছোঁ কিবা এটা খাই ভাল লাগে মানে ই নৰ্মেলকৈ খাই আছে আৰু ই হেৰি লৈছে মিনাল লৈছে বাকী এইটো খাওঁ আৰু যাওঁগৈ ইয়াতে দামটো বহুত এপেকেট মেগী দাম 50 বহুত নহয় আৰু নৰ্মেল আৰু ইয়াতে চলে আৰু পাহাৰী জেগাত চ' এইখিনি মূল্যটো বৃদ্ধি হ'ব পুৰা মজা ভিউ চাই গৈ আছোঁ আৰু ৱেডাৰটো কি চালিয়া হৈ আছে সেইটো কাৰণে ভালো লাগি আছে আৰু ইফালে দেখাই আছোঁ আপোনালোকক আমি ইফালৰ পৰা এনেকৈ বহুত পাহাৰৰ ওপৰেদি আহিছোঁ আৰু পাহাৰৰ এই ৰাস্তাবিলাক চাওক না কেনেকুৱা চালিয়া ৰাস্তা সেইটো ৰাস্তা এইটো দেখাইছে সেইটো ৰাস্তা আৰু চাওক কিমান ওপৰলৈ ঘৰ আছে গোটেই পাহাৰৰ ওপৰত টপ মানে এইবিলাক চাওক আৰু ডাউনটো চাওক কিমান তলতো ঘৰ আছে ইয়াত তলত কিমান তলত বহুত তলত ঘৰ আছে আৰু এইবিলাক কিবা শাক পাচলি খেতি কৰিছে আৰু এয়া চাওক
এইবিলাক চাওক চেলিয়া কবি চবি খেতি হৈ আছে আৰু এইবিলাক খেতি আছে কবি চবি কিবা কিবি ইয়াৰ মানুহবিলাকো খুব ধুনীয়া মানে খুব বঢ়িয়াকৈ অসমীয়া কথা কয় মানে ইমান আৰু সেই হেৰি নকৰে আৰু মানে তেওঁলোকৰ ভাষা বা তেনেকুৱা হিন্দী চিন্দি ইমান কোৱা কৈ নাই অসমীয়া ক'লে অসমীয়া বুজি যায় ধুনীয়াকৈ সেইটোৱে বেছি ভাল লাগিছে অৰুণাচলৰ মানে সেইটোৱে ভাল লাগে আৰু মানুহখিনিও খুব ধুনীয়া খালি টুৰিষ্ট প্লেচ যিহেতু অলপ মানে দামবিলাক অলপ বেছি আৰু বাকী বিশেষ দেখাই আছোঁ আপোনালোকক মচতবিলাক भैया ये जगह का नाम क्या है ये जगह का नाम बीरपुर ओ गाइस কি সুন্দৰ বতাহ বীৰপুৰৰ এইখিনি এখন দলং আহিলে এবাৰ ভিজিট কৰি দিব ৰাস্তাটো লগতে আছে চাওক না আৰু পানীবিলাক অৰুণাচলৰ পানীবিলাক বৰ চাফা দেই চালিয়া চাফা পানী চাওক একদম চালিয়া পানী আৰু দলংখনো বঢ়িয়া বেয়া লাগি আছে বতাহ কি চালিয়া দি আছে नमस्कार जी अरे देखो एक बार नज़ारा गाइस देखा रब रास्ता चाक ना আমি তলৰ পৰা আহিছোঁ আৰু সেইটো দেখিছে মন্দিৰ জুম নহয় এইটো মন্দিৰ চাওক না কি চালিয়া ভিউ দেখুৱাই আছোঁ আপোনালোকক এনেকুৱা ভিডিঅ' বেলেগত নাপায় সেইটো কাৰণে ছাবস্ক্ৰাইব কৰিব পৰাগ কিচন ইউটিউব চেনেলটি ৰাস্তাবিলাক চাওক না আমি আহি আছোঁ এইফালে পাহাৰৰ ওপৰৰ পৰা এইফালে এনেকৈ হৈ একে বহুত এটা ধুনীয়া ৰাস্তা মোৰ পাছফালে আপোনালোকক মই দেখাই আছোঁ এটা সুন্দৰ ৱাটাৰফল চাউণ্ডটো শুনিয়ে গম পাইছে চাগে কি চালিয়া চাউণ্ড দি আছে পাছফালে চালিয়া চাউণ্ড আহি আছে ন আৰু গাত পৰা চিটিকনি পৰি আছে আৰু এইটো চেক কৰক ৱাটাৰফলটো কেনেকুৱা মজানে চালিয়া ৱাটাৰফল যাওঁতেতো এইবিলাক একো দেখাই নাপালোঁ বহুত কুঁৱলী হৈ আছিলে সেইটো কাৰণে এতিয়া আমি ঘূৰিছোঁ অলপ চালোঁ কি চালিয়া লাগে মানে মেঘালয়ৰ যি ৱাটাৰফল টাইপৰ আৰু বাকী ইয়াতে ৰাস্তাবিলাক অৰুণাচলৰ ৰাস্তাবিলাক মেঘালয়তকৈ অকণমান খাতৰা হয় भैया ये भगवान का मूर्ति है क्या ये मूर्ति नहीं क्या है ये भगवान का है हुम्पा बोलते इसको ओम्पा हुम्पा और झांडी लगेगा इसमें झांडी लगेगा ओके और ये वाला झांडी लगेगा ना हाँ ये गांव का नाम क्या है सीसा हाँ ये सीसा विलेज है देखो ये मोनेस्ट्री है इन लोगों का हम अभी यहाँ से जाने वाला है আমি তালে তললৈ যামগৈ এতিয়া এনেকৈ কৰি গাইছ অৰুণাচলত গা ধোৱা বহুত ইচ্ছা আছিলে এখন নদীয়ে আহিছে তো তাত গা ধুব নাপালোঁ ইয়াতে আহি অলপ গা ধুইছোঁ পানী খুব বহুত দেই আমি সিপাৰো হ'লোঁ বাট ভিডিঅ' কৰা নহ'ল বাৰু ধুনীয়া লাগে এইখিনিতে মানে উঠি দিলে নিজে তাত পেলাই দিব পাৰক গা ধুই ধুনীয়া লাগিলে তো এয়া আৰু আপোনালোকক এই ভিডিঅ'টোত মই দ্বিতীয় দিনৰ যিখিনি ক্লিপ দিলোঁ সেইখিনি আপোনালোকে যাওঁতে পাব প্ৰথম দিনতে আপোনালোকে প্ৰায় অতিক্ৰম কৰি যাব কিছু কুঁৱলীৰ বাবে মই ভিডিঅ'খিনি ৰেকৰ্ড নকৰিলোঁ প্ৰথম দিনা আৰু অহা দিনা ৱেডাৰটো ভাল থকাৰ কাৰণে আমি চাই ধুনীয়াকৈ আহি আছিলোঁ সেইবাবে আপোনালোকৰ এই ভিডিঅ'টোৰ দ্বিতীয় দিনৰ ক্লিপখিনি প্ৰথম দিনৰ যিখিনি জেগা চাবলগীয়া আছিল সেইখিনি দ্বিতীয় দিনাহে দিছোঁ তো আশা কৰোঁ সকলোৱে বুজি পাইছে ভিডিঅ'টো আৰু যদি ভাল লাগিলে পৰাগ কিচন ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰিব নাপাহৰিব জয় অসম
কেলে ষ্টাৰ্ট কৰাৰ পিছতহে কেলে এইটো কেমেৰাটো লেন্স আহে যে